মাৰ্ঘেৰিটাত সংঘটিত হৈছে এটা জঘন্য ঘটনা। আনন্দ তাঁতী নামৰ এটা নৰপিক আছে, এজনী সৰু ছোৱালী, ক্লাছ 6ত থকা এজনী সৰু ফুলকুমলীয়া ছোৱালীজনীক শুই থকা অৱস্থাত প্ৰথমতে ধৰ্ষণ কৰি তাৰপিছতে ছোৱালীজনীক নৃশংসভাৱে হত্যা কৰি শৌচগাঁৱৰ টেংকিত লুকুৱাই থয়। এনেকুৱা নিৰ্লজ্জ, এনেকুৱা ঘৃণনীয় কাম মানুহ জাতিয়ে কৰিব পাৰেনে? হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ নিজৰ ছোৱালীবোৰ আমি নিৰাপত্তাৰ ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ এই ভিডিঅ' বনোৱা হৈছে। ব'লক আমি ভিডিঅ' আৰম্ভ কৰোঁ। আৰু ওচৰৰ তাঁতী নামৰ উপাধিৰ ব্যক্তিজনৰ ঘৰত ৰাতি শুবলৈ থৈ গ'ল। কিন্তু সেই তাঁতী উপাধিৰ ব্যক্তিজনে জঘন্য কাণ্ড সংঘটিত কৰিলে, ধৰ্ষণ কৰি হত্যা কৰিলে কিশোৰীক। হত্যা কৰাৰ পাছত শৌচাগাৰৰ টেংকিত লুকুৱাই থলে মৃতদেহ। মাৰ্ঘেৰিটাত বিহু চাবলৈ গৈছিল মাক দেউতাক আৰু ক্লাছ 6ত পঢ়ি থকা কণমানি ছোৱালী এজনী। বিহু চাই থাকোঁতেই ছোৱালীজনীৰ টোপনি আহিবলৈ ধৰে। তেতিয়া মাকে বিহু মঞ্চৰ ওচৰতে চিনাকি সূত্ৰে থকা আনন্দ তাঁতীৰ ঘৰত টোপনিত লালকাল হৈ থকা ছোৱালীজনীক শুৱাই থৈ আহিছিল। ৰাতিপুৱা বহুত দেৰিলৈকে ছোৱালীজনী ঘৰলৈ নহাত মাক দেউতাকৰ চিন্তাত পৰে আৰু বহুতো বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰপিছতে এই ঘটনা পোহৰলৈ আহে। আৰু পিছতে এই ঘটনা সংঘটিত কৰি আনন্দ তাঁতী বৰ্তমান পলায়ন কৰিছে। আৰু পৃথিৱীত আমি মানুহ জাতিটো আন জীৱ জন্তুতকৈ মানুহ জাতিটো শ্ৰেষ্ঠ জীৱ বুলি কওঁ, নহয় জানো? গতিকে আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ এনেকুৱা চৰিত্ৰ, এনেকুৱা নিৰ্লজ্জকাণ্ড, এনেকুৱা নৃশংসকাণ্ড সংঘটিত কৰিব পাৰে আপোনালোকে চিন্তা কৰক। এই ঘটনাৰ পিছতে আমি একদম মৰ্মাহিত হৈছোঁ। আমি মানৱতা ক'ত? মানৱতা শেষ হৈ গৈছে, মানৱতাক কলংকিত কৰিছে। চাওক, গতিকে আমি অভিভাৱকসকলে, ছোৱালীৰ অভিভাৱকসকলে আপোনালোকে কাক বিশ্বাস কৰিব? কোনজনক বিশ্বাস কৰিব? ঘৰৰ মানুহকে বিশ্বাস কৰিব নে পৰকে বিশ্বাস কৰিব নে ওচৰ চুবুৰীয়াকে বিশ্বাস কৰিব নে বন্ধুবৰ্গকে বিশ্বাস কৰিব? গতিকে আমাৰ ছোৱালীবোৰৰ কাৰণে অভিভাৱকসকল, গাৰ্জেনসকল আমি নিজেই চিন্তা কৰিব লাগিব, নিজেই দায়িত্ব ল'ব লাগিব। আৰু এইবোৰৰ পৰা আমি কিছুমান কথা শিকিব লাগে। আৰু আমাৰ এইবোৰ ঘটনাৰ পৰা আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালীৰ তেওঁলোকৰ সপোন যাতে পূৰা হয়, যাতে ফুলকুমলীয়াতে মৰহি যাব নোৱাৰে, পৃথিৱীখন যাতে সুন্দৰকৈ তেওঁলোকে উপভোগ কৰিব পাৰে, সেইকাৰণে আমি গাৰ্জেনবিলাকে সেইবোৰ কথা ভাবিব লাগিব, মনত ৰাখিব লাগিব। গতিকে তেনেকুৱা ঘটনা যাতে আৰু ঘটিব নোৱাৰে, গতিকে আমি প্ৰতিজন অভিভাৱকে, প্ৰতিজন গাৰ্জেনে আহক আমি সতৰ্ক হওঁ আৰু সেইখিনি আমি ল'ৰা ছোৱালীকো সাৱধান কৰোঁ যাতে ভৱিষ্যতে তেনেকুৱা ঘটনা ঘটিব নোৱাৰে। ঠিক আছে, আইনৰ ওচৰত আমি এটাই কামনা কৰোঁ, আইনে এনেকুৱা মানুহক, এনেকুৱা নৰপিশাচক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতত কেছটো চলাই তাক একদম অতি সোনকালে তাক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে, কঠোৰতম শাস্তি বিহিব লাগে। সেয়া আমি এতিয়া কামনা কৰোঁ।